হেল্ল' বন্ধুসকল, সকলোলৈকে বিহুৰ শুভেচ্ছা থাকিল দেই। আজি সোনকালে গা পা ধুই আহি খোৱা যোগাৰখিনি শেষ কৰি এই পিঠাগুড়ি দেখিছে নহয়, পিঠা বনাবৰ কাৰণে আৰম্ভ কৰি দিছোঁ আৰু কাৰণ পিঠাগুড়িখিনি প্ৰথমতে খুন্দি ল'ব লাগিব ন। এয়া বৰা চাউলৰ পিঠাগুড়ি, এইজন আকৌ সুমন, সিও বোলে বৌ লাগি দিওঁ দেই। মই বোলো আহ। এয়া আকৌ আমাৰ ছোৱালী, তাইও লাগি দিছে। এয়া শাহুমা পিঠাগুড়িকেইটা খুন্দাত সহায় কৰি দিছে। এয়া তিলৰ পিঠাকেইটা বনাবলৈ আৰম্ভ কৰিছোঁ আৰু দেই। প্ৰথমতে বোলে পিঠাকেইটা বনাই লওঁ, নহ'লে আকৌ খুন্দি থৈ আহি শুকাই গ'লে পিঠাকেইটা নুঠিবওতো পাৰে। সকলোৰে ধৰি লওক ধৰণবোৰ বেলেগ বেলেগ, মই পটাপট আনিয়েই খুন্দি বনাবলৈ আৰম্ভ কৰি দিওঁ। এয়া পিঠাকেইটা বনাই লৈছোঁ। প্ৰথমতে তিলৰ পিঠাকেইটা, তাৰপিছতে ঘিলা পিঠা কেইটামান বনালোঁ। ঘিলা পিঠাকেইটা বনাই বোলো নাৰিকল কেইটামান আছিলে, সেইকেইটা বোলো লস্কৰা বনাওঁ ৰ। তাৰপিছত সেয়া লস্কৰা দেখিছে, লস্কৰা বনাবলৈ আৰম্ভ কৰিছোঁ। লস্কৰা বোলে ছোৱালীয়ে কৈছে মা সহায় কৰি দিওঁ নেকি? মই বোলো আহ, তই বনাবি কেইটামান। তাইও সেই লাডু বনোৱাত সহায় কৰি দিছে মোক। এইদৰে পিঠা যোগাৰ কৰিছোঁ আৰু সৰু সুৰাকৈ, কিনো কৰিম, বিশেষ বনাব নাজানো বাৰু। এই যিকেইটা জানো সেইকেইটা বনাবলৈ চেষ্টা কৰিছোঁ আৰু বিহু বুলি। আজিলৈ ইমানেই, বাই।